বন্ধুসকল আজি আৰু এটা নতুন ভিডিঅ' লৈছো আৰু এইটো ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিব আপোনালোকে কেনেকৈ পিএফত কেৱাইচি কৰিব বা বেংক একাউণ্ট বা পান কাৰ্ড কেনেকৈ এড কৰিব। আপুনি যদি এইবোৰ সম্পূৰ্ণ কৰিব পৰা নাই তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণভাৱে চাই থাকক। আপুনি প্ৰথমতে আপুনি কি কৰিব আপোনাৰ মোবাইলৰ যিটো ক্ৰোম ব্ৰাউজাৰ আছে সেইটো ক্ৰোম ব্ৰাউজাৰটো আপুনি ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো আপুনি ওপেন কৰাৰ পিছতে আপুনি ইয়াতে লিখিব সাৰ্চত লিখিব আপুনি ইপিএফও লিখি আপুনি কি কৰিব সাৰ্চ কৰি দিব। ইপিএফও লিখি সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে যিটো প্ৰথমতে লিংক আছে ইমপ্লেস এইটো লিংকত আপুনি কি কৰিব ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখতে এনেকুৱা পেজ খুলি যাব। তাৰ পিছত আপুনি ইয়াতে কি কৰিব অনলাইন ক্লেইম মেম্বাৰ একাউণ্ট ট্ৰান্সফাৰ আপুনি কি কৰিব এইটো অপচনত ক্লিক কৰি দিব। এইটো অপচনত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখতে আৰু এটা পেজ খুলিব। আপুনি কি কৰিব আপুনি 3 ডটত ক্লিক কৰি দিব। আপোনাৰ মোবাইলতে আপুনি ডেস্কটপ সাইটটো অন কৰি ল'ব। ডেস্কটপ সাইটটো অন কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখতে এনেকুৱা আহিব আপোনাৰ ইয়ন নাম্বাৰ আৰু আপোনাৰ ইয়ন পাছৱৰ্ডটো আপুনি দি দিব। ইয়াতে এন্টাৰ কৰি দিয়াৰ পিছত আপুনি সাইন ইন কৰি আপুনি লগইন হোৱাকে আপোনাৰ সন্মুখতে এনেকুৱাকে পেজ খুলি যাব আৰু এইটো নটিফিকেশন আপুনি ইয়াতে চাব এলাৰ্ট বুলি লিখা আছে। ইয়াতে আপুনি যদি এতিয়ালৈকে আপোনাৰ পিএফত ই নমিনেশ্যন ভৰা নাই তেনেহ'লে সেইটো ভিডিঅ' মই অলৰেডি বনাইছো। এইটো ভিডিঅ'ৰ লিংক আপুনি ডেছক্ৰিপশ্যনত পাই যাব। সেইটো ভিডিঅ' চাই আপুনি কি কৰিব ই নমিনেশ্যন ফিল কৰি দিব বা এড কৰি দিব। আপুনি বন্ধুসকল মই আজি আপোনাক দেখুৱাই দিম আপুনি কেনেকৈ কি কৰিব আপোনাৰ পিএফটো কেৱাইচি কৰিব বা বেংক একাউণ্টটো এড কৰিব আৰু পেন কাৰ্ড এড কৰিব। কেনেকৈ কৰিব মই সম্পূৰ্ণ ডিটেইলছ দেখুৱাই দিম। মই আগতে কৈছো আপুনি এইটো পেজতে আপুনি ইয়াতে আহিব। ইয়াতে অহাৰ পিছত আপুনি কি কৰিব ইয়াতে চাব মেনেজ আপুনি কি কৰিব মেনেজ অপচনত যাব। এইটো অপচনত যোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব বেসিক ডিটেইলছ কন্টাক্ট ডিটেইলছ কেৱাইচি আপুনি কি কৰিব কেৱাইচি এইটো অপচনত ক্লিক কৰি দিব। কেৱাইচি অপচনত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখতে পেজ খোল খাই যাব। আপুনি কেনেকৈ কেৱাইচি কৰিব লাগে সেইটো ডিটেইলছ আহি যাব। তাৰমানে অকণমান লোডিং লৈ আছে নেটৱৰ্কৰ প্ৰব্লেম দি আছে। এইটো ৱেবছাইটত বহুত নেটৱৰ্কৰ প্ৰব্লেম দি থাকে। আপুনি কি কৰিব একেবাৰে শ্ল'ভাৱে কৰিব যিটো জাগাত আপোনাৰ নেটৱৰ্ক বেছি পায় সেইটো জাগাত যাই আপুনি কি কৰিব এইবোৰ ডিটেইলছ কৰিব। ইয়াতে আপুনি চাব পাৰিব বেংক পান আৰু পাছপোৰ্ট আপোনাৰ পাছপোৰ্ট যদি আছে তেনেহ'লে আপুনি পাছপোৰ্ট ইয়াতে এড কৰিব পাৰিব। আপুনি বেংক একাউণ্টটো এড কৰিব পাৰিব আৰু পান কাৰ্ডটো আপোনাৰ হাতত আছে যদি আপুনি কেৱাইচিটো কৰিব পাৰিব। আপুনি ইয়াতে কি কৰিব প্ৰথমতে ইয়াতে বেংকত ইয়াতে ক্লিক কৰি দিব গ্ৰীণ হৈ যাব। তাৰ পিছত ইয়াতে ক্লিক কৰি দিব। আপুনি কি কৰিব ইয়াতে চাব প্ৰথমতে ইয়াতে পেজটো খোল গৈছে আপোনাৰ নামটো ইয়াতে অটোমেটিক আহি যাব যিহেতু আপুনি আধাৰ কাৰ্ডৰ সহায়তে আপোনাৰ পিএফটো খোলা হৈছে। তাৰ পিছত আপুনি কি কৰিব ইয়াতে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিব। ইয়াতে বেংক একাউণ্ট নাম্বাৰটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি ইয়াতে আইএফএসচি কোড দিব আৰু বেংক একাউণ্ট নাম্বাৰ ইয়াতে এন্টাৰ কৰি দিব। দিয়াৰ পিছত আপুনি কি কৰিব তলত আহিব আপোনাৰ পান ডিটেইলছ আপুনি কি কৰিব আপোনাৰ পান কাৰ্ডত যিটো নাম আছে সেইটো নাম ইয়াতে অটোমেটিক আহি যাব। তাৰ পিছত আপুনি ইয়াতে কি কৰিব আপোনাৰ পান কাৰ্ড নাম্বাৰটো ইয়াতে আপোনাৰ পান কাৰ্ড নাম্বাৰটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি ইয়াতে চাব পাৰিব ইয়াতে টিক মাৰ্ক কৰি দিব। ইয়াতে টিক মাৰ্ক কৰি দিয়াৰ পিছত আপুনি কি কৰিব সেভ ইয়াতে ক্লিক কৰি দিব। সেভত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব যিটো মোবাইল নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ কৰা আছে সেইটো মোবাইল নাম্বাৰত আপোনাৰ এটা ওটিপি আহিব। তাৰ পিছত আপোনাৰ সন্মুখতে এনেকুৱা অপশ্যন খোল খাব আৰু ইয়াতে আপোনাৰ আহিব ওটিপিটো আহিব। মোৰ ওটিপিটো মই ফিল কৰি দি আছো। ইয়াতে আপুনি চাব পাৰিব 945142 মই এইটো কপি কৰি লৈছো। কপি কৰি লোৱাৰ পিছত আপুনি ইয়াতে কি কৰিব এন্টাৰত ক্লিক কৰি দিব। এন্টাৰ কৰাৰ পিছত সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ অকণমান লোডিং ল'ব। লোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপুনি ইয়াতে কি কৰিব এইটো চাব এমপ্লয়াৰ ডিয়াৰ মেম্বাৰ বেংক একাউণ্ট এইটো তাৰমানে মেছেজ আহি আছে এইটো মই এড কৰিছোঁ। ইয়াতে আপুনি চাইছে এনেকৈ আপুনি এড কৰিব পাৰিব। আপুনি ইয়াতে চাব পাৰিব ওপৰত এইটো দেখুৱাইছে ইয়াতে নোটিছ মোক দি আছে কেৱাইচি ডিটেইলছ সেভড এণ্ড উইল বি ছেডেড অনলি আফটাৰ ডিজিটেল এপ্ৰুভেল বাই এমপ্লয়াৰ notification has been sent to your mobile। তাৰমানে এইটো মই অলৰেডি কৰা হৈ গ'ল। এইখিনি কাম কৰাৰ পিছত আপোনাৰ 4-5 দিনৰ পিছতে এইটো এপ্ৰুভেল হৈ যাব। এপ্ৰুভেল হোৱাৰ পিছতে আপোনাৰ এইটো ছাকচেছফুল দেখুৱাই দিব। ইয়াতে চাব বৰ্তমান এইটো পেণ্ডিং উইথ এমপ্লয়াৰ ফৰ ডিজিটেল চিগনিং এইটো হৈ আছে। তাৰমানে এইটো
2-3 দিনৰ ভিতৰত হৈ যাব 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত এইটো কমপ্লিট হৈ যাব ইয়াতে আপুনি চাব এনেবল বা সাকসেসফুল হৈছে এনেকুৱা দেখুৱাই দিব বন্ধুসকল যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে মোৰ ভিডিওটো এটা লাইক কৰি দিব আৰু যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিও লাগে বা কিবা প্ৰবলেম হৈ থাকে এইটো ভিডিওত তেনেহলে আপুনি মোৰ ভিডিওৰ কমেন্টত কৈ দিব